Hello everyone, welcome back to our YouTube channel. মই হিমাক্ষী আপোনালোক সকলোকে আমাৰ YouTube চেনেললৈ স্বাগতম জনাইছো। যেহেতু আজি 1 জানুৱাৰী হয় তো আমাৰ ফ্যামিলিৰ ফালৰ পৰা আপোনালোকক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল। আশা কৰো আপোনালোকৰ এই আহিব লগা বছৰটো সবৰে ভালে কুশলে যায় যাতে সবে সাকসেস পায় তাকে কামনা কৰিলো। আৰু যদি আজি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেন্তে সাবস্ক্ৰাইব কৰিব নাপাহৰিব, বেল আইকনটো ক্লিক কৰি দিব। আৰু যদি আপোনালোক মোৰ আগৰ পৰা ভিডিঅ' চাই তেন্তে বহুত ধন্যবাদ। মই এইটো বছৰ আৰু ভালকে ভিডিঅ' বনাব চেষ্টা কৰিম। এতিয়া আমি যাব ওলাইছো ডাম্বুক। মই যাম, ভাইটি যাব, বৰষা যাব আৰু দাদাহঁত যাব। কোন যাব মই আপোনালোকক দেখাম। তাত গৈ সৰু সুৰা ব্লগ এটা বনাম আৰু তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। একদম মোৰ কাপোৰ ইগনোৰ কৰিব বিকজ মই বহুত মোটো লাগিছো কাৰণ ঢেৰ কাপোৰ পিন্ধিছো, তাত বহুত ঠাণ্ডা। তো এতিয়া আৰু যাম, সবকে দেখাম। তো ফাইনেলি আমি ওলালো, এটা ৰেডি হ'লো, মই দেখাইছো মোৰ ড্ৰেছটো। এতিয়া জোতা পিন্ধিম আৰু যাম। দুখন গাড়ী নিব, আমি এতিয়া আমাৰখনত যাম। কোন যাম মই আপোনালোকক দেখাম। বৰষা, এইটো ভাইটি আৰু এইটো ভাইদা যোনটো লাষ্ট টাইমত গাড়ী ধুই আছে, এইটো নীলা। তো আমি ওলালো। এখন ইয়াতে যাম এতিয়া। তেন্তে বলক ষ্টাৰ্ট কৰিছো আৰু মানে মই নহয় ভাইটিয়ে কৰিব। চাও এবাৰ দেখাই দিয়া ভালকে, চোৱা গান এটা লগাম, কপিৰাইট আহি যাব। তুমি এবাৰ চাই দিয়া না পিছফালে। মই পিছফালে এনে কৰিলে হ'ব। নাই তাত নেদেখে। এই পিছফালে চাই দিলে চেছ ন। এইটো ভাইটি আৰু এজনী বৰষা, সব ইগনোৰ মানে একদম লেভেল দেখাই আছে। গৈছো গাইজ। তো এতিয়া আমি বস্তু ৰেডি কৰিছো আৰু গাড়ীত ভৰাবলৈ। এতিয়া ভৰাও লাহে লাহে। এতিয়া আমি কাকপথাৰৰ পৰা ষ্টাৰ্ট কৰিছো জাৰ্নিটো, চাই থাকক তেন্তে। এতিয়া আমি ভূপেন হাজৰিকা সেতুৰে গৈ আছো। এইফালৰ পৰা গৈ শদিয়া পাম, তাৰপাছত শদিয়াত ৰখিম আৰু। গাইজ এতিয়া আমি নামিছো শদিয়া বজাৰত। এতিয়া যাম বস্তু কিনিবলৈ, কিবা কিবি আৰু। অলৰেডি সব বস্তু কিনা হ'ল, বাট কিছুমান আছে। ভাইটা বকা বুলি খাই চাব এটা, হয়নে? কিনিম বুলি ঠকি কিনি খাই থৈ দিলে এটা। এতিয়া আমাৰ জাৰ্ণি আকৌ ষ্টাৰ্ট হ'ল। এতিয়া আৰু গৈ আছো ডাইৰেক্ট ডাম্বুকৰ ফালে। এয়া পাহাৰৰ কিনাৰে কিনাৰে এতিয়া আমি গৈ আছো। দেখিছে কিনাৰে কিনাৰে ৰাস্তা। এতিয়া পামগে আৰু বেছি দূৰ নাই। তো ফাইনেলি আমি আহি পালোহি ডাম্বুক। এতিয়া তলত নামি যাব লাগে আৰু ইয়াতে টিকেট কাটিব দিয়ে। 10টা মানুহৰ ওপৰত হ'লে 500 টকা ল'ব, আপোনালোকক জনাই থৈছোঁ। এতিয়া তলত পালোঁ। এয়া আৰু ভিউটো ইমান ধুনীয়া ভিউ, চাওকচোন গোটেই ফালে পাহাৰ। ভিউটো সঁচাকৈ বহুত বেছি ধুনীয়া। আপোনালোকক গোটেই একদম 360 ভিউ এটা দি দিছোঁ, চাই লওক। আমি ফাইনেলি পাই গ'লোহি। এতিয়া আপোনালোকক মই ভিউটো দেখাই দিছোঁ। এয়া বা আৰু ইয়াত পোৱালিকেইটা আছে। তো গাইজ আমি এতিয়া ইয়াত জেগা বিচাৰি ঘূৰি ফুৰিছোঁ, যিহেতু বহুত বেছি মানুহ আৰু জেগা পাবলৈ বহুত টান হৈছিল। আৰু বেকগ্ৰাউণ্ডত মিউজিক চলি থকাৰ বাবে মই ভইচ অভাৰ কৰি দিছোঁ। হোপ আপোনালোকে এডজাষ্ট কৰি ল'ব আৰু চাই থাকক। তো জেগা পালোঁ। এতিয়া আমি বস্তুবোৰ গাড়ীৰ পৰা নমাই ছেটেল হৈছোঁ আৰু ইয়াতে জুইও জ্বলাম আৰু আমি গেছো লৈ আহিছোঁ। তো সেনেকৈ বনাম আৰু খানাত বনাব আৰু ভিনদেউহঁতে বনাব। চাই থাকক ভিডিঅ'টো। এইকেইটা গৈছে আমাৰ পানী আনিবলৈ তীব্ৰ গতিৰে বাল্টিং লৈ বলক।
আহা আহা এয়া চক কামিয়াল মানুহ আনিলা দেখিলোঁ এয়া আবার 2 নম্বৰ কামিয়াল মানুহ চবৰ লগত এটা বডিগাৰ্ড লৈ গৈছে নাজানো কেলে চাই দিয়া পিনে এনে কুকি এইটো ধুনুটা এইটো বিটু বাৰ ল'ৰা ছোৱালী এইটো ভাইদা এনি বা আৰু ইয়াত আছে বৌ ভিন্দু আৰু এয়া বৰমা এতিয়া ইয়াত খানা বনোৱা ষ্টাৰ্ট হৈছে আৰু লাহে লাহে জুই চুই জ্বলাই ল'লে বেলেগ কষ্ট কৰিছে আমাৰ ভিন্দুৱে ভিন্দুৱে আজি একদম গোটেই বল দেখাই দিছে আৰু গোটেই বল দেখাই দিছে বোলো ইমান ধুনীয়া শুকান দিছে এতিয়া আমি ব্ৰেকফাষ্টৰ পৰা ষ্টাৰ্ট কৰিব লৈছোঁ ব্ৰেকফাষ্ট ঘৰৰ পৰা লৈ অহা হৈছিলে বইল আণ্ডা তাৰপিছত ব্ৰেড জেম সেনেকেই এতিয়া মই এইবোৰ আৰু যোগাৰ চলি আছে আৰু বনো আনিছিলে পাহৰি গৈছিলোঁ ক'ব এয়া খোৱা ষ্টাৰ্ট হৈছে লাহে লাহে আৰু চবেই খাই আছে ৰাইজে আৰু মই লগাই আছোঁ এতিয়া খানা বনোৱা ষ্টাৰ্ট হৈছে এয়া আমি আলু গুচাই আছোঁ আৰু এয়া ভাইটি আৰু ভাইদা ফুৰিব গৈছে যিহেতু এইফালে বহুত বেছি দূৰ হৈ যায় সেইকাৰণে আমি নগ'লোঁ আমি তাতে লাগি থাকিলোঁ ভিউটো এবাৰ সি ৰেকৰ্ড কৰি আনিছে ইমান ধুনীয়া ভিউ বহুত ডাঙৰ ডাঙৰ শিল আছিল আৰু এয়া নদী এনেকৈ অলপ অলপ শ্বৰ্ট দেখাই দিছোঁ আপোনালোকক গোটেই ভিউটো আমি ইয়াত পানী উপভোগ কৰি আছোঁ এয়া পানী চব এয়া ববই বনাইছে কোনটো মাংস হয়তো ইয়াত এটা চব্জি বনোৱা ষ্টাৰ্ট হৈছে ফুলকবি ভাজি এয়া বায়ে অলপ হেল্প কৰি আছে মোক একদম লাগি গৈছোঁ আৰু কামত পূৰা আমাৰ ভাইদাই কি হয়তো আলু নে জলফাই আলু গুটি আলু আৰু জলফাই এয়া মান ধনিয়া আৰু ধনিয়া ধনিয়া মান ধনিয়া ধনিয়া বুলি ক'লো এইটো অথমে বহিয়া আছে এয়া ভাত বনি আছে আৰু ইয়াত চিকেন ইয়াতো ভাত আছে এয়া চব্জি এয়া মাংস এয়া আৰু ইয়াত আলু পিটিকা বনিব এইখিনি দি লাষ্টত ডাইৰেক্ট খাওঁতে দেখাম খাবলৈ সময় পুৰা দি আছে এইটো হালতত বহি আছে তাই তো আমাৰ খাই বৈ হৈ গ'ল অলপ অলপ খোৱাটো আপোনালোকক দেখালোঁ এতিয়া আৰু ঘৰ যাম তো ৰাস্তাতে লগ পাম এয়া এতিয়া ৰখিছোঁ অলপ ডাম্বুকত কমলা ল'বলৈ যিহেতু কমলা ইয়াত বহুত ফেমাছ আৰু এইটো চাওকচোন ইমান ধুনীয়া ভিউ তো এয়াই আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ আহিছোঁ